নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আমাৰ ইউটিউব চেনেল চাৰ্পিএভেনত স্বাগতম জনাইছোঁ আৰু আজি আমি লৈছোঁ আপোনালোকৰ আগলৈ অগ্নিপথ স্কিমৰ এটা জানিবলগীয়া ভিডিঅ' যিটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে এই স্কিমটোত যোনটো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন প্লাছ এজ লিমিট প্লাছ আপোনাৰ চেলাৰী কিমান আৰু কেইবছৰ চাকৰি হ'ব সেই সকলোবোৰ তথ্য এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে গম পাব আৰু এই ভিডিঅ'টোত আপোনালোকৰ টোটেল তিনিটা পোষ্টত এপ্লাই কৰিব পাৰিব এটা হৈছে আপোনাৰ আৰ্মি ইণ্ডিয়ান আৰ্মি এটা হৈছে আপোনাৰ ইণ্ডিয়ান নেভি আৰু এটা হৈছে আপোনাৰ ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ তো ইয়াত আপোনালোকৰ কি পোষ্ট ধৰি দিয়া হৈছে প্লাছ এজ কোৱালিফিকেশ্যন কিমান লাগিব এজ লিমিট কিমান প্লাছ কেনেদৰে এপ্লাই কৰিব সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক জনাব চেষ্টা কৰিম সেয়ে বেছি দেৰি নকৰি আমি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ আৰু আজিৰ এই ভিডিঅ'টোৰ প্ৰথমতে আহিছোঁ আমি ইণ্ডিয়ান আৰ্মিলৈ য'ত আপোনাৰ এজ লিমিট ধৰি দিয়া হৈছে 17.5 বছৰৰ পৰা 21 ইয়াৰ্ছ প্লাছ আপোনাৰ ডিউৰেশ্যন পিৰিয়ড হৈছে আপোনাৰ 4 ইয়াৰ্ছ আৰু আপোনাৰ ফাৰ্ষ্ট ইয়াৰ যোনটো আপোনাৰ 4টা বছৰ প্ৰথম ইয়াৰত আপোনাৰ চেলাৰী হ'ব আপোনাৰ 4.7 lakhs এপ্ৰক্স আৰু আপগ্ৰেডেশ্যন নেক্সট ইয়াৰ আৰু ইয়াৰ যোনটো শেষৰ বছৰ যোনটো আপোনাৰ 4th ইয়াৰ তাতে আপোনাৰ থাকিব আপোনাৰ 6.92 lakhs আহিছোঁ এতিয়া দ্বিতীয়লৈ আৰু আপোনাৰ ইয়াত স্কিল কি আপোনালোক এতিয়া সকলো বুজাবলৈ চেষ্টা কৰি আছোঁ ফাৰ্ষ্ট আছে নাম্বাৰ অফ পোষ্ট আছে এটা আছে আপোনাৰ অগ্নিবীৰত জেনেৰেল ডিউটি আছে টেকনিকেল আছে ক্লাৰ্ক আছে আৰু কিপছ আছে আৰু ট্ৰেডছমেন আছে চ' কেইটা পোষ্ট থাকিব সেইটো আপোনালোকক ইয়াত পিছত জনোৱা হ'ব কিন্তু প্ৰথমতে ইয়াৰ ডিউৰেশ্যন আছে 4 বছৰ ডিপাৰ্টমেণ্টটো হৈছে ইণ্ডিয়ান আৰ্মি আৰু মিনিষ্ট্ৰী হৈছে আপোনাৰ মিনিষ্ট্ৰী অফ ডিফেন্স ইণ্ডিয়া এইটো লঞ্চ কৰিছিল আপোনাৰ 14 জুনত ইয়াৰ যোনটো এপ্লিকেশ্যন মোড সেইটো অনলাইন হ'ব এতিয়ালৈ ইণ্ডিয়ান আৰ্মিটো খুলি দিয়া নাই ইণ্ডিয়ান নেভিটো খুলি দিয়া হৈছে আৰু আপোনাৰ চাব পাৰে যোনটো আপোনাৰ জেনেৰেল ডিউটি আছে অগ্নিবীৰত তাত আপোনাৰ কোৱালিফিকেশ্যন ধৰি দিছে যে এডুকেশ্যন কোৱালিফিকেশ্যন পাছড ইন ক্লাছ 10th এক্সামিনেশ্যন উইথ 45% মাৰ্কছ এণ্ড এগ্ৰিড এণ্ড 33% ইচ ছাবজেক্ট মানে আপোনাৰ 10ত যোনটো আপোনাৰ পাৰ্চেণ্টেজ হ'ব লাগিব সেইটো 45% হ'ব লাগিব আৰু প্ৰত্যেকখন ছাবজেক্টত আপোনাৰ 33 মাৰ্ক থাকিব লাগিব যদি আপোনাৰ পাৰ্চেণ্টেজ আছে 45 বা 45 প্লাছ আৰু প্ৰত্যেকখন ছাবজেক্টতে 33 বা 33 প্লাছ তেতিয়াহে আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব প্লাছ আপোনাৰ এজ হ'ব লাগিব 17.5 পৰা 23 বছৰলৈ নেক্সট আছে আপোনাৰ অগ্নিবীৰ টেকনিকেল য'ত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন দিছে 12 পাছ হ'ব লাগিব ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব এইটো আপোনাৰ অনলি ছায়েন্স ষ্ট্ৰীমৰ ষ্টুডেণ্টে পাৰিব য'ত আপোনাৰ ছায়েন্স ষ্ট্ৰীমৰ ফিজিক্স কেমেষ্ট্ৰি মেথছ এণ্ড ইংলিছ থাকিব লাগিব য'ত আপোনাৰ এভাৰেজ পাৰ্চেণ্টেজ হ'ব লাগিব আপোনাৰ 50% আৰু প্ৰত্যেকখন ছাবজেক্টত আপোনাৰ 40%ৰ ওপৰ হ'ব লাগিব নেক্সট আছে আপোনাৰ ক্লাৰ্ক আছে য'ত আপোনাৰ 12th পাছড ইন ক্লাছ 12 এক্সামিনেশ্যন ইন এনি ষ্ট্ৰীম যিকোনো ষ্ট্ৰীম হ'ব পাৰে আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো ধৰণৰ ষ্ট্ৰীম হ'ব পাৰে য'ত আপোনাৰ 60% আপুনি পাবই লাগিব ষ্ট্ৰীমটোত আৰু প্ৰত্যেকখন ছাবজেক্টত 50% মিনিমাম থাকিবই লাগিব আৰু ইংলিছ বা ইংলিছ আৰু একাউণ্টেঞ্চি এই দুখন ছাবজেক্ট থাকিব ইংলিছখনতো থাকিবই লাগিব কিন্তু ইংলিছৰ লগত মেথছ নহ'লে একাউণ্টছ এইখন ছাবজেক্ট মেণ্ডেটৰী ধৰি দিছে তেতিয়া আপুনি ক্লাৰ্কৰ কাৰণে এপ্লাই কৰিব পাৰিব নেক্সট আছে আপোনাৰ ট্ৰেডছমেন 10th পাছ য'ত আপুনি অনলি 10th পাছ হ'লেও হ'ব পাৰ্চেণ্টেজ ধৰি দিয়া নাই কিন্তু প্ৰত্যেকখন ছাবজেক্টত 33% পাবই লাগিব মানে আপোনাৰ 33% মেণ্ডেটৰী প্লাছ প্ৰত্যেকখন ছাবজেক্টত আপুনি 33%টো পাবই লাগিব নেক্সট আছে আপোনাৰ ট্ৰেডছমেন 8 পাছ এইটো ট্ৰেডছমেন আছিল আপোনাৰ 10th পাছ এইটো ট্ৰেডছমেন আছে আপোনাৰ 8 পাছ য'ত আপোনালোকে ক্লাছ 8ৰ প্ৰত্যেকখন ছাবজেক্টতে 33+ পাবই লাগিব যদি আপোনাৰ হিন্দী ইংলিছ মেথছ অসমীয়া ছ'চিয়েল ছায়েন্স এইকেইখন আছিল গোটেইখনত 33 পাবই লাগিব এয়া চাব পাৰি এজ লিমিট ধৰি দিছে আপোনাৰ 17.5 বছৰৰ পৰা 23 বছৰলৈ আপোনাৰ এজ লিমিট ধৰি দিয়া হৈছে ইয়াত নেক্সট আছে আপোনাৰ ৰিলেক্সেশ্যন আছে যদি আপুনি ওৱান টাইম আপাৰ এজ লিমিট হয় তেতিয়া ইনক্ৰিজ টু 21 years to 20 years ৰিকুৱাৰমেণ্ট আৰু যোনটো আপোনাৰ চেলাৰী আছে চেলাৰীটো আহিছোঁ ইয়াৰ যোনটো ইণ্ডিয়ান আৰ্মিৰ তাত আপোনাৰ প্ৰথম মাহত আপোনাৰ চেলাৰী 30,000 যিটো আপোনাৰ 9,000 আপোনাৰ গ্ৰেড পে' হ'ব আৰু 21,000 আপোনাৰ হাতত পাব ঠিক তেনেদৰে নেক্সট ইয়াৰত থাকিব আপোনাৰ 33,000 আৰু তাৰে আপোনাৰ 23,100 আপোনাক হাতত দিব ঠিক তেনেদৰে শেষৰ বছৰত
40,000 আপোনাৰ চেলাৰী হ'ব আৰু আপোনাৰ 28,000 আপোনাৰ হাতত দিব। আৰু যেতিয়া আপোনালোকে এইটো স্কিমটো আপোনাৰ শেষ হৈ যাব, 4 বছৰীয়া স্কিম হয়তো, তেতিয়া আপোনালোকৰ হাতত দিব 10,04,000 আপোনাৰ হাতত পাই যাব, আপোনালোকক কেছ দিয়া হ'ব। আৰু যদি আপোনাৰ এই ডিউটিৰ সময়ত কিবা অঘটন হয়, ভগৱান কৰক নহওক, তেতিয়া আপোনালোকক 48 lakhsৰ এটা ইঞ্চুৰেঞ্চ পেকেজ পাব, আপোনালোকৰ ফেমিলিয়ে পাব। আৰু এই এপ্লিকেশ্যন ফৰ্ম ফিল আপ, আপোনালোকৰ সকলো ডকুমেণ্টছ লাগিব, আধাৰ কাৰ্ড লাগিব, অনলাইন পে'মেণ্ট কৰিব লাগিব আপোনাৰ 250 আৰু আপোনাৰ হায়াৰ ছেকেণ্ডেৰী কোৱালিফিকেশ্যনৰ সকলো ডিগ্ৰী লাগিব, মেট্ৰিকৰ লাগিব। আৰু যদি আপুনি অকলে 8 পাছ কৰে তেনেহ'লে অকলে আপোনাৰ 8 পাছৰে হ'ব, তেতিয়া আপোনাৰ 10 আৰু 12 নালাগে। এতিয়া আহিছোঁ ইণ্ডিয়ান এয়াৰফ'ৰ্চ, যিটো বৰ্তমান চলি আছে অনলাইন এপ্লিকেশ্যন। মই লিংকটো আপোনাৰ ডেছক্ৰিপশ্যনত দি দিম। আৰু যদি আপোনালোকে অগ্নিবীৰ স্কিমটোৰ বিষয়ে আৰু যদি ভালকৈ জানিব বিচাৰিছে বস্তুটো কি, ইয়াৰ পৰা আমাৰ কিবা লাভ আছে নে লোকচান আছে নে, ইয়াৰ পৰা আমাৰ কিবা সুবিধা হ'বনে নহয়, সেইটো কাৰণে ধ্ৰুৱ ৰাঠে নামৰ এজন ইউটিউবাৰে এইটোৰ ওপৰত এটা ভিডিঅ' বনাইছে, সেইটো ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপোনালোকে যাই চাব পাৰে। আৰু আপোনালোকৰ এই অগ্নিবীৰৰ যোনকেইটা পোষ্ট আপোনালোকে কেনেধৰণে অনলাইন এপ্লাই কৰিব পাৰিব, তাৰ লিংককেইটাও মই ডেছক্ৰিপশ্যনত দি দিম। আহিছোঁ এতিয়া এয়াৰফ'ৰ্চলৈ। এয়াৰফ'ৰ্চত আছে আপোনাৰ টোটেল 4 বছৰৰ স্কিম। নাম্বাৰ পোষ্টটো এতিয়ালৈ কোৱা নাই, কিন্তু অল টোটেল আপোনাৰ 46,000টা পোষ্ট এপ্লাই দিছে। 46,000ৰ 3টা ভাগ কৰি দিব। ইয়াত এজ লিমিট ধৰি দিছে, চাব পাৰে। কেণ্ডিডেটছ বৰ্ণ বিটুইন 29 ডিচেম্বৰ এণ্ড 29 জুন 2005, মানে যিজনে এপ্লাই কৰিব তেখেতৰ বয়স 29 ডিচেম্বৰ 1999 পিছৰ পৰা 29 জুন 2005 আগৰ ভিতৰত হ'ব লাগিব, তেতিয়া এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন ধৰি দিছে। কেণ্ডিডেটছ শুড বি ইণ্টাৰমিডিয়েট 12 পাছ উইথ মেথমেটিক্স, ফিজিক্স এণ্ড ইংলিছ এনি বৰ্ড এডুকেশ্যন, যিকোনো বৰ্ড হ'ব পাৰে, বৰ্ডটো লগত ধৰা কথা নাই, কিন্তু 12 পাছ হ'ব লাগিব। মেথছ, ফিজিক্স আৰু ইংলিছ থাকিবই লাগিব, আৰু 50 মাৰ্কছ ইন ইংলিছ মেণ্ডেটৰী ধৰি দিছে। আৰু আপোনাৰ ইয়াত যদি আপোনাৰ ইঞ্জিনিয়াৰিং আছে, তেতিয়াও আপোনাৰ পলিটেকনিক আছে, তেতিয়াও বা অটোমোবাইল, কম্পিউটাৰ চায়েন্স এইবোৰো আছে, 3 year ডিপ্ল'মা কোৰ্চ আছে, তেতিয়াও আপোনালোকে এই বস্তুৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া আহিছোঁ ইয়াৰে মেডিকেল, যোনটো আপোনাৰ ইয়াৰে মেডিকেল কেনেকুৱা, মানে আপোনাৰ মেডিকেল ফিটনেছটো কেনেকুৱা হ'ব সেইটো কৈ দিছোঁ। হাইটটো হৈছে আপোনাৰ মিনিমাম 152.5 চেণ্টিমিটাৰ হ'ব লাগিব। চেষ্ট হৈছে আপোনাৰ নৰ্মেলিটো 85 থাকে, কিন্তু আপুনি যেতিয়া চেষ্টটো বহল কৰি দিব তেতিয়া 5 চেণ্টিমিটাৰ বাঢ়িব লাগিব। ৱেইটটো হৈছে আপোনাৰ এইবাৰ ধৰি দিছে যে ৱেইটটো হাইটৰ হিচাপত, কিছুমান এতিয়া থাকে বহুত ওখ মানুহ থাকে কিন্তু আপোনাৰ ৱেইট নাথাকে, কিন্তু আৰু বহুত চাপৰ মানুহ থাকে কিন্তু ৱেইটটো বহুত থাকে, সেয়েহে এবাৰ ৱেইটটো লিমিট কৰি দিছে যে যিমান ৱেইট থাকিব সেই হিচাপতহে আপোনাৰ ৱেইটটো, হাইট যিমান থাকিব সেই হিচাপতে আপোনাৰ ৱেইটটো থাকিব লাগিব, সেইটো তেওঁলোকে ধৰি ল'ব। আপোনালোকৰ দেখাত চকুৰ কোনো ধৰণৰ বেমাৰ বা দেখাত সম্পূৰ্ণৰূপে দেখিব পৰা হ'ব লাগিব, শুনা ভালকৈ হ'ব পাৰিব। দাঁত আপোনাৰ ভালে থাকিব লাগিব, দাঁতত যদি আপোনাৰ পকা হৈছে তেতিয়া চাগে নহ'ব পাৰে। আৰু নৰ্মেল হেল্থ হ'ব লাগিব, ফিট থাকিব লাগিব, ফিজিকেলি হেণ্ডিকেপ হ'ব নোৱাৰিব। আৰু এইটোতো আপোনাৰ চেলাৰী চেম ধৰি দিছে, চেলাৰী চাব পাৰে আপোনাৰ। ফাৰ্ষ্ট চেলাৰী 30,000, চেম চেলাৰীও চেম আপোনাৰ ইণ্ডিয়ান আৰ্মি আৰু ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ চেলাৰীটো চেম। এতিয়ালৈ আপোনাৰ যোনটো নেভি আছে, নেভিটো এতিয়ালৈ খুলি দিয়া নাই, যেতিয়া নেভিটো খুলি দিব তেতিয়া তাৰ ওপৰতো এটা ভিডিঅ' বনাই দিম। যদি আপোনালোকে সুবিধা পালে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। 4 বছৰ মই ভাবোঁ এইটো বেয়া নহয়, কাৰণ 4 বছৰত আপোনালোকক ধুনীয়া এটা সুবিধা দিছে ইণ্ডিয়া দেশৰ সেৱা কৰিবলৈ, আৰু দৰমহাও ভাল আছে আপোনাৰ। আৰু 4 বছৰ শেষ হোৱাৰ পিছত যিটো আপোনাৰ 10 লাখ টকা দিব, সেইটোৰে আপোনালোকে ইচ্ছা কৰিলে কিবা বিজনেছটো খটাব পাৰে। আৰু যোনটো আপোনালোকৰ এই কাম কৰিব 4 বছৰ আপোনালোকক চাৰ্টিফিকেট দিব, সেই চাৰ্টিফিকেটবোৰ আপোনালোকে যেতিয়া অসম পুলিচ বা কেনেকুৱা ধৰণৰ ডিফেন্সৰ পৰীক্ষা হ'ব তেতিয়া আপোনালোকৰ তাতে কোটা থাকিব। এয়াই আছিল, কেনেকুৱা পালে জনাব ভিডিঅ'টো, এটা সৰু ভিডিঅ' আছিল বনাই দিলোঁ আপোনালোকৰ সুবিধাৰ্থে। আপোনালোকে কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাই দিব। যদি আপোনালোকে ইচ্ছা কৰে নহ'লে এইটোৰ ওপৰত এটা এপ্লাই কৰিব পাৰিব। এপ্লাই লিংক মই ডেছক্ৰিপশ্যনত দি দিম। এতিয়ালৈ বাই বাই।